চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থা TMPK নিখিল বড়ো ছাত্ৰ সন্থা চিমেণ্ট চাপৰি আঞ্চলিক কমিটিৰ যৌথ আহ্বানত আজি আমি আমাৰ যুৱ প্ৰজন্মৰ হাৰ্ট জুবিন দালৈ আমি শ্ৰদ্ধাঞ্জলি দিছোঁ চিমেণ্ট চাপৰি চাৰিআলিৰ মাজমজিয়াত সকলোৱে সমবেত হৈ যেহেতু আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা আমি আমাৰ যুৱ প্ৰজন্মৰ আমাৰ যিসমূহ যুৱক যুৱতীলৈ আহিছে এটা প্ৰজন্মৰ যুৱক হিচাপে আমি তেখেতসকলক আমি আহ্বান জনাইছোঁ যে জুবিন দাৰ যিসমূহ চেতনা জুবিন দাই সমাজখনৰ বাবে যিখিনি কাম কৰি গ'ল জুবিন দাই যিসমূহ চিন্তা চেতনাৰে সমাজখন আগুৱাই নিয়াৰ কথা ভাবিছিল সপোন দেখিছিল সেই বাটৰে বাট বুলি আমি সকলোৱে আগবাঢ়ি যাব লাগিব আমি আগুৱাই যাব লাগিব যেহেতু জুবিন দাই বিভিন্ন সময়ত বিভিন্ন কথা বতৰা কৈছে সকলো জাতি জনগোষ্ঠী আমি সকলো একত্ৰিত হৈ এইখন অসমত আমি খাতাম পৰীক্ষা আমাৰ যি ঐক্য আছে পৰম্পৰা আছে ৰীতি নীতি আছে সেইসমূহ ধৰি ৰাখি আমি সকলোৱে আগবাঢ়ি যাব লাগিব জুবিন দাৰ কায়িকভাৱে আমাৰ মাজত নাই যদিও আমি সমগ্ৰ অসমবাসী আমি সকলো মিমামান হৈ পৰিছোঁ ইতিমধ্যে কাইলৈ জুবিন দাৰ যি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব সেই এটা আমাৰ দুখৰ কথা যে জুবিন দায়ে আমাৰ সমাজখনৰ কাৰণে জাতিটোৰ কাৰণে এইখন সমাজৰ কাৰণে গীতৰ মাজেৰে ছবিৰ মাজেৰে অজস্ৰ কথা বতৰা কৈ গ'ল সেইখিনি আমি সমল হিচাপে লৈ সম্পদ হিচাপে লৈ সেইখিনি কথা বতৰাকে আমি সমল হিচাপে লৈ আমি অনাগত কাম কাজ কৰি যাব লাগিব তাৰ চিন্তা চৰ্চাৰে আমি আলোকপাত কৰিছোঁ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি আশাবাদী যে আমাৰ জুবিন দায়ে যিসমূহ কথা বতৰা আমাক দি গ'ল যিসমূহ গান দি গ'ল তাৰ বাবে আমি তাক ঘূৰাই দিবলৈ আমাৰ হাতত একোৱেই আমি সুযোগ আৰু সুবিধা নাপালোঁ জুবিন দায়ে সমাজখনক অজস্ৰ দিলে তেওঁ দেহা অজাৰি দিলে নিৰ্দিষ্ট এটা দীঘলীয়া পৰিক্ৰমাৰে তেওঁ গীতৰ মাজেৰে ছবিৰ মাজেৰে সকলো কাম কাজ কৰি গ'ল ৰাইজক দি গ'ল কিন্তু জুবিন দাক দিবলৈ আমি অসমবাসীয়ে একো নাপালোঁ সেই কথা আমি চিন্তা চৰ্চা কৰিছোঁ আমি মনত অলপ দুখ পাইছোঁ তাৰ কাৰণে যিয়ে নহওক নিয়তিৰ লিখন বিধাতাৰ লিখন সেইমতে আমি জুবিন দাৰ যি যি আপোনাৰ বিয়োগ এই বিয়োগত আমি সকলো মিমামান হৈ পৰিছোঁ পুনৰ আমি জুবিন দাক শ্ৰদ্ধা নিবেদিছোঁ আমি আশাবাদী আমাৰ এই প্ৰজন্মৰ আমি যুৱক যুৱতীসকলে আমি যুৱক হিচাপে জ্যেষ্ঠ ব্যক্তিসকলৰ পৰামৰ্শ অনুসৰি আমি অনাগত দিনত জুবিন দাক আমাৰ মাজত আমি জীয়াই ৰাখিব পাৰোঁ সেই চিন্তা চৰ্চা আগত ৰাখি আমি আগবাঢ়ি যাম চিমেণ্ট চাপৰি চাৰিআলি আমাৰ বিভিন্ন জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থা চিমেণ্ট চাপৰি আঞ্চলিক কমিটি TMPK ডেকাপাম ওৱাংজোনাই চম্পং আৰু চিমেণ্ট চাপৰি আৰু এপছু চিমেণ্ট চাপৰি আঞ্চলিক কমিটিৰ সৌজন্যত ইয়াত আমি আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে সমবেত হৈছিলোঁ আমি সকলো চিমেণ্ট চাপৰি বাকীৰ সহযোগত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো অনুষ্ঠিত হৈ গৈছে আমাৰ চিমেণ্ট চাপৰি বাকীয়ে আজি এই এৰিয়াত 4 নম্বৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ আছে এইকাৰণে যিবিলাক চিমেণ্ট চাপৰি বাকী ৰাইজে ইয়াৰ কাৰণে সহায় সহযোগ আগবঢ়াইছে তাৰ কাৰণে আমি চিমেণ্ট চাপৰি বাকীক ধন্যবাদো জনাইছোঁ আৰু আমি চিমেণ্ট চাপৰি বাকীৰে হৈ পেলাই আমি জুবিন দাৰ আত্মাৰ সদ্গতি আমি প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰ লগতে তেওঁৰ আদৰ্শ আমি সমাজত যাতে জীয়াই ৰাখিব পাৰোঁ তাৰ কাৰণে আমি সব জনসাধাৰণে আমি ঐক্যবদ্ধভাৱে ওলাই আহিব লাগিব তেওঁৰ আদৰ্শক জীয়াই ৰাখিবৰ কাৰণে তেওঁ যিধৰণে কৈছিলোঁ তেওঁৰ জাত নাই তেওঁৰ ধৰ্ম নাই তেওঁ এজন মানুহ হিচাপে তেওঁ জীয়াই থাকিব বিচাৰিছিল ঠিক তেনেদৰে আমি উঠি অহা চামক এটা আহ্বান জনাইছোঁ যে আমি মানুহ হিচাপে জীয়াই থাকিবলৈ শিকিব লাগিব।